বৰক্ষেত্ৰৰ ২ নং বালাতাৰীত ১২ বছৰীয়া কিশোৰীৰ নিৰুদ্দেশ কোনে বহিৰাজ্যলৈ লৈ গ'ল ৰফিকুল হকৰ ফুলকুমলীয়া ১২ বছৰীয়া কিশোৰীক নাৰী সৰবৰাহ চক্ৰৰ বলি হ'ল নেকি অবিৰণ খাতুন জানিব পৰা মতে নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ মুকালমা থানাৰ অন্তৰ্গত ২ নং বালাতাৰী গাঁৱৰ ৰফিকুল হকৰ ছোৱালী অবিৰণ খাতুনে যোৱা ২০ তাৰিখে দিনৰ ১১ বজাত আইতাকৰ ঘৰলৈ যাওঁ বুলি ঘৰৰ পৰা ওলাই গৈছিল কিন্তু আইতাকৰ ঘৰ নাপালে অবিৰণ খাতুন পৰিয়ালৰ লোকে চৌদিশে চলাট কৰিও নাপালে কিশোৰীগৰাকীৰ কোনো সন্ধান যোৱাকালি হঠাতে অচিনাকি নম্বৰৰ পৰা ঘৰলৈ আহিল ফোন কৰি অবিৰণে ক'লে বহিৰাজ্যলৈ লৈ যোৱাৰ কথা অৱশেষত আৰক্ষীৰ কাষ চাপিল পৰিয়ালৰ লোক মুকালমা আৰক্ষী থানাত এজাহাৰ ভুক্তভোগীৰ ছোৱালীজনীক ঘৰলৈ ঘূৰাই আনি দিবলৈ মুকালমা আৰক্ষী বিষয়ালৈ কাটৰ আহ্বান পৰিয়ালৰ কোনো সদাশয় ব্যক্তিয়ে উক্ত কিশোৰীগৰাকীৰ সম্ভেদ পালে স্ক্ৰীণত দিয়া নম্বৰত নাইবা মুকালমা আৰক্ষী থানাত যোগাযোগ কৰিবলৈ আহ্বান জনায় কিশোৰীগৰাকীৰ পিতৃ মাতৃয়ে নানি ঘুরতে গেল যাই দিনমান দেখলাম দেখে 2-3টা বাজা যায় নানি তো খবর নিলাম যে মেয়েটা আছে না নাই না নানির বাড়ি গেল না কোনো গেলাম নানি বাড়িতে নাই না যাও না মেয়েটা আমি কোনো গেল ওই মেয়েটা পাইতেছি না 3 দিন ধরে থানায় এজাহার দিয়েছি মোকালমা থানায় মেয়েটা আমার ঘুরে দেন আগে আইনে আসতে নিছি তিনকে মেয়েটা 10টা বাজায় বাড়াইয়া গেছে নানির বাড়ির কথা কইয়া আধা পথের থেকে নানির বাড়ি পায়ে ফোন করছি নানির বাড়িতে নাই আধা পথের থেকে মেয়েটা নাই এখান থেকে বিরসি করতেছি কোনো খবর কথা পাইতেছি না থানায় দিয়েছি কেস করছি থানায় দেন নাম্বারটা নাম্বার আবার এর মধ্যে আবার কালকে একটু ফোন মারছাল ফোন মারা হেরা সীমার বাইরে আর আসামের বাইরে আর খবর কথা পাই না কোনো কিছুই পাই না বিরসি আছে যোৱা 20 তাৰিখে ভাতিজিটো গ'ল সিহঁতৰ নানিহঁতৰ ঘৰত যাই পেলাই এতিয়া যাৱাই নাই আমি গধূলি 5টা-6টামান বজাত আমি সিহঁতক ফোন কৰিছোঁ পোৱা নাই ঘৰৰ ওচৰত যিবিলাক বান্ধৱী আছে গোটেই আমি বিচাৰি পোৱা নাই তে কালি 4টামান বজাত আমি দিনটো ৰাতি বিচাৰিছোঁ 4টামান বজাত এটা ফোন আহিছে নতুন এটা নম্বৰ কোনো নম্বৰটো আমি চিনি নাপাওঁ এইটো ফোন আহি পেলাই আমাক ক'লে যে আমি অসমৰ বাহিৰত আছোঁ ছোৱালীটো ক'লে বাহিৰত আছোঁ এতিয়া কোনোবাই অপহৰণ কৰি লৈ গৈছে এতিয়া আমি বিচাৰি মুকালমা থানাত আমি আজি এজাহাৰ দায়েৰ কৰিলোঁ এতিয়া মুকালমা থানাৰ সিহঁতক আমি অনুৰোধ জনাইছোঁ আমাৰ ভাতিজিজনী ওলাই দিয়ে যিমান জলদি পাৰে আৰু অবিৰণ নেচা বয়স 12 বছৰ 2 নম্বৰ বালাতাৰী থানা মুকালমা থানাত আমি এজাহাৰ দায়েৰ কৰিছোঁ এতিয়া অনুৰোধ জনাইছোঁ যেনে সিহঁতে আমাক যিমান সোনকালে পাৰে আমাৰ ছোৱালীজনী আনি ঘৰত বিচাৰি দিয়ে নিউজ ডেস্ক ৰিপোৰ্ট সুহানা লাইভ।